আৰু ছাৰ কোকৰাঝাৰ ছাৰ যোৱা নিশা যি ঘটনা ঘটিলে ছাৰ কি ক'ব এই ক্ষেত্ৰত ছাৰ আপুনি কোকৰাঝাৰৰ কি ঘটনা ঘটিছে যোৱাকালি যিটো ঘটনা ঘটিছে ছাৰ এইটো ময়ো শুনিছো যে ধৰক কিবা এক্সিডেণ্ট হৈছে আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে হৈছে আমিও শুনি পাইছোঁ বা মোবাইলত দেখিছোঁ খুব চিৰিয়াছ এনেকুৱা যাতে ভৱিষ্যত নহয় ইয়াৰ কাৰণে মই এপিল কৰিছোঁ বড়ো হওক আদিবাসী হওক ইয়াৰে মানুহ শান্তি বজাই ৰাখক গণ্ডগোল হ'ব নালাগে কোনোবা একজন দুইজনে ভুল কৰিছে বুলি সমাজ হিচাপে ইয়াত গণ্ডগোল হ'ব নালাগে কথা সেইটোৱে আৰু আপোনালোকেতো জানে ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই ল এণ্ড অৰ্ডাৰে নিজাববীয়াকৈ চাই আছে কণ্ট্ৰল কৰিবৰ কাৰণে আৰু আজি ৰাতিপুৱাও ধৰ্ণা চৰ্ণা দিছে বুলি কৈছে যে নহওক ডেমক্ৰেটিকভাৱে ধৰ্ণা দিব লগা আছে দিয়ক কিন্তু ভাইলেঞ্চ কৰিব নালাগে কথা সেইটোৱে ছাৰ কি আহ্বান জনাব কোকৰাঝাৰবাসী ৰাইজক আহ্বান অলৰেডি জনাইছে আৰু কি আহ্বান দুইবাৰ আহ্বান জনাইছে আহ্বান জনাইছে না আৰু দুইবাৰ কিন্তু প্ৰমোদ বৰৰ দিনত কিন্তু ছাৰ এইবিলাক হোৱা নাছিলে ছাৰ 5 বছৰ কালত কি ক'ব ছাৰ আপুনি প্ৰমোদ বড়োৰ দিনত হৈছে হোৱা নাই ইয়াৰ মই মালিক নাকি আজি হৈছে ইয়াৰ মই মালিক নাকি প্ৰমোদ বড়োৰ দিনত হোৱা নাই ইয়াৰো মই মালিক নহয় আজিৰ দিনত যিটো হৈছে সেইটোও মালিক নহয় মই ইয়াৰ গোটেই এইটো আইনগতভাৱে যি কৰিব লাগে প্ৰশাসন আছে বাছ জানে কোন অসমান হৈছে কোন অসমান হোৱা নাই এইটো মোৰ হিচাপ লোৱা কিবা দায়িত্বত মই নাই নহয় দায়িত্ব কাৰ হাতত আছে ইয়াৰ লগত কথা পাতোঁ কোনোবা অকমান হৈছে কোনোবা অকমান হোৱা নাই ইয়াত চোৱা চিতা কৰা মোৰ দায়িত্ব নহয়